সকলোকে মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত প্ৰেইজ দ্য লৰ্ড। প্ৰিয়সকল, মই আপোনালোকক আজি কিছুমান প্ৰশ্ন সুধিবলৈ বিচাৰিছোঁ। যেতিয়া আমি আমাৰ জীৱনত পৰীক্ষা, কিছুমান সমস্যা আৰু কিছুমান আনবিয়াৰেবল পেইন মানে যি আমি সহ্য কৰিব নোৱাৰোঁ, সেই পেইনবোৰৰ দ্বাৰা যদি আমি যাওঁ, দুখবোৰৰ দ্বাৰা, তেনেহ'লে আমাৰ ৰেছপন্সটো কি হয়? আমি কেনেকৈ ঈশ্বৰক ৰেছপন্স কৰোঁ? আমাৰ চিটুৱেশ্যনটোক আমি কেনেকৈ সঁহাৰি দিওঁ? আমাৰ জীৱনটো শান্তিৰে থাকেনে? বা আমি যেতিয়া কিবা বিজনেছ কৰি আছোঁ, কিবা চাকৰি কৰি আছোঁ, সকলো ফালৰ পৰা যদি আমি লছ খাই আছোঁ, আমি ৰাস্তাত আহি গ'লোঁ, আমাৰ একো লাভ হোৱা নাই, তেনেহ'লে আমাৰ ৰেছপন্সটো কেনেকুৱা হ'ব? আমি কি ক'ম? আমাৰ চিন্তাধাৰা সেইমত কেনেকুৱা হ'ব পাৰে? হয়তো কিছুমান লোকসকল পাগল হৈ যাব পাৰে বা চিন্তাত তেওঁলোকে মাইণ্ড কাম কৰিব নোৱাৰে, মেণ্টেলি ডিপ্ৰেছ হৈ যাব পাৰে। এনেকুৱা অৱস্থা আমি চাই আছোঁ এই ডিউৰিং লকডাউনত আৰু এই পেণ্ডামিকৰ সময়ত। হয়তো কিছুমান লোকসকলে যেতিয়া তেওঁলোকৰ প্ৰিয়জনক হেৰুৱাই দিয়ে, ল'ৰা ছোৱালী, পিতৃ মাতৃ যিকোনো হওক, হেৰুৱাই দিয়াৰ পাছত তেওঁলোকে নিজৰ মাইণ্ড কণ্ট্ৰল হেৰুৱাই দিয়ে। প্ৰিয়জনক হেৰুৱাৰ পাছত কিমান দুখ লগা কথা হয়। আৰু সেই সময়ত আমাৰ ৰেছপন্সটো কেনেকুৱা হয়? আমি যেতিয়া তেনেকুৱা ধৰণৰ সমস্যা, দুখভোগৰ দ্বাৰা যাওঁ, আমাৰ ৰেছপন্সটো কেনেকুৱা হয়? প্ৰিয়সকল, এজন লেখক আছিলে, এটা গীতকাৰ। আমি হয়তো সেই ধৰ্মগীত পুথিটো চাবলৈ পাওঁ। ইট ইজ ৱেল উইথ মাই চ'ল, এটা হিম আছে ইংলিছত। আৰু তাৰমানে এই ছংটোৰ মিনিং হৈছে, এয়া মোৰ কাৰণে ভাল, মোৰ প্ৰাণৰ কাৰণে ভাল বুলি সেই গীতকাৰটো লিখিছিলে। আৰু এই ছঙৰ যদি আপোনালোকে বেকগ্ৰাউণ্ড পঢ়ে, হয়তো আপোনালোকৰ হৃদয় চুই যাব। বহুত দুখভোগ সমস্যাৰ মাজেদি গৈছিলে সেই লেখকজন, হ'লেও তেওঁ এই গীতটো লিখিলে। তো প্ৰিয়সকল, আহক আমি এই গীতটিৰ বিষয়ে শিকিম আৰু এই গীতটো লিখাৰ যি বেকগ্ৰাউণ্ড আছিলে তাৰ বিষয়ে শিকিম, আৰু আমি আমাৰ জীৱনত ইয়াৰ পৰা কি শিকিব পাৰোঁ তাৰ বিষয়ে আজি শিকিম। সকলোকে প্ৰেইজ দ্য লৰ্ড। মই ব্ৰুন আৰু আমাৰ চেনেলত আপোনালোক সকলোকে স্বাগতম কৰিছোঁ। আপোনালোকে যদি আমাৰ চেনেল নতুনকৈ আছে, ছাবস্ক্ৰাইব আৰু বেল আইকনটো ন'টিফিকেশ্যন পাবৰ কাৰণে অন কৰি ল'ব। ইট ইজ ৱেল বুলি ছং যি টাইটেল, তেওঁৰ লেখকজন হৈছে হেৰাচিঅ' ছেফৰ্ড। আৰু আপোনালোকে এই গীতটো ইউটিউবত শুনিব পাৰে। বহুত হাৰ্ট টাচিং ছং, আৰু আজিও বহুতো চাৰ্চবোৰত এই গীতটো গোৱা হয়। কিন্তু এই গীতৰ যি হিষ্ট্ৰী বহুতে হয়তো নাজানে। তো প্ৰিয়সকল, মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, হেৰাচিঅ' ছেফৰ্ড এজন চিকাগোৰ বহুত ফেমাছ আৰু ৱেল ষ্টাব্লিছ ফেমিলিৰ পৰা, আৰু তেওঁ বহুত ভাল আৰু এটা ভাল পৰিয়ালৰ আছিলে। তেওঁ লয়াৰ আছিলে আৰু বিজনেছমেন আছিলে। তেওঁ বহুত ইনভেষ্ট কৰি আছিলে। কিন্তু তেওঁ 1871ত তেওঁৰ যি সৰু ল'ৰা আছিলে, সেই সৰু ল'ৰাক 4 বছৰ থাকোঁতে এটা সৰু মানে বেমাৰত, ফিভাৰ বুলি ক'ব লাগিব, সেই ফিভাৰত সেই ল'ৰাজন ঢুকালে। তাৰ লগে লগে সেই 71তে চিকাগোত যি ফায়াৰ ঘটনা হৈছিলে, জুই লাগিছিলে, সেই ঘটনাত তেওঁৰ যি কোম্পানীত তেওঁ ইনভেষ্ট কৰিছিলে সকলো ডুবি গ'ল, আৰু তেওঁৰ একো নাইকিয়া হৈ গ'ল। ইমান সংঘাত হৈ গ'ল, আৰু তেওঁৰ জীৱনৰ যিমানো ইনভেষ্ট কৰা পইচা, চাকৰি সকলো শেষ হৈ গ'ল। সেই সময়ত ইমানটোৱেই শেষ নহয়, তাৰ পৰা তেওঁ যেনে তেনে কৰি কিনে নিজৰ জীৱন চলাই, তেওঁৰ আৰু যি পুত্ৰীসকল আছিলে, 4জনী তেওঁৰ পুত্ৰী আছিলে, এজন পুত্ৰটো ঢুকালে, 4জনী পুত্ৰী আছিলে, ছোৱালী। তাৰপাছত 1873ত তেওঁৰ যি লগৰ আছিলে D.L. মোডি, আমি জানো গ্ৰেট প্ৰিচাৰ, ইংলেণ্ডত তেওঁ এটা ক্ৰুছেড কৰি আছিলে, আৰু সেই সময়ত সেই ক্ৰুছেডত যাবলগীয়া আছিলে। কিন্তু তেওঁৰ অলপ কাম হোৱা হেতুকে যি এই হেৰাচিঅ' ছেফৰ্ড নামৰ ব্যক্তিজন ঘৰত থাকিবলগীয়া হ'ল কামৰ কাৰণে। আৰু তেওঁ কি কৰিলে, তেওঁৰ পত্নী আৰু 4জনী ছোৱালীক যি সাগৰীয় পথেদি তেওঁক পঠিয়াই দিলে, আৰু ক'লে যে আপোনালোকে যাওক, অলপ দিন পাছত মই আহিম। কিন্তু যেতিয়া তেওঁবিলাকে সাগৰ পথেদি গৈ আছিলে, সেই সাগৰৰ পথতো তেওঁবিলাকৰ যি শ্বিপ আছিলে, ৰেক হ'ল, আৰু তাতে যিমান 226 লোকসকল আছিলে সকলো মৰি গ'ল তাত। কিন্তু যি পত্নী আছিলে, যি আনকনচিয়াছ অৱস্থাত পোৱা গ'ল সাগৰৰ দাঁতিত। তাৰপাছত তেওঁক লৈ যোৱা হ'ল, আৰু লগে লগে তেওঁ ইনফৰ্মেশ্যন পঠালে যে কেৱল মইহে এলাইভ, মইহে জীয়াই আছোঁ। আৰু সেই সময়ত তেওঁৰ যি পুত্ৰী 4জনী আছিলে সৰু সৰু, সকলো ঢুকালে। আৰু সেই নিউজ পোৱাৰ লগে লগে হেৰাচিঅ' ছেফৰ্ডে লগে লগে তেওঁ সাগৰ পথেদি পুনৰ গ'ল তেওঁৰ পত্নীক লগ কৰিবৰ কাৰণে। আৰু য'ত নেকি সেই ঘটনা হৈছিলে, যেতিয়া সেই পথেদি গৈ আছিলে, তেতিয়া তেওঁ এই ছং
লিখিলে ইট ইজ ৱেল উইথ মাই সোল। তেওঁ চালে মোৰ ছোৱালীজনী কেইজনী ইয়াত এই সাগৰৰ পথত এই ঠাইটোত মৰিলে আৰু তেওঁ সেই ঘটনা মনত কৰি কৰি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি কৰি তেওঁ ইট ইজ ৱেল উইথ মাই সোল লিখিছে। কিমান দুখ ভোগৰ কথা। আমি জানো কেতিয়া আমি নিজৰ পৰিয়ালবৰ্গক হেৰুৱাই দিওঁ তেতিয়া আমাৰ দুখ ভোগৰ মানে আমাৰ মেণ্টেল প্ৰেছাৰ আৰু মেণ্টেলি আমি কেনেকুৱা ফিল কৰোঁ হয়তো যিবিলাকে নিজৰ প্ৰিয়জনক হেৰাইছে তেওঁবিলাকে জানে। আৰু সেই সময়ত তেওঁ নিজৰ সকলো বিজনেছ হেৰুৱালে, নিজৰ পুত্ৰক হেৰুৱালে, 4জনী জীয়ৰী একেলগতে মৰি গ'ল। কিন্তু তেওঁ সেই সময়ত কৈছে ইট ইজ ৱেল উইথ মাই সোল। সেই গীতটো তেওঁ লিখিলে। প্ৰিয়সকল, এনেকুৱা এজন ব্যক্তি, ডিভোটেড ব্যক্তি আমি চাবলৈ পাওঁ হেৰেচিয় শেফাৰ্ড। আৰু বাইবেলতো তেনেকুৱা এজন ব্যক্তি আছিলে, তেওঁৰ নাম আছিলে ডেভিড, দাউদ ৰজা। তেওঁ Psalm নম্বৰ 34ত কৈছে মই সকলো সময়তে জিহুৱাৰ ধন্যবাদ কৰিম আৰু তেওঁৰ প্ৰশংসা সদায় মোৰ মুখত থাকিব। প্ৰিয়সকল, সেই সময়ত দাউদ লুকাই গুহাই তেওঁ গৈ আছিলে জংগলে জংগলে পলাই আৰু সেইটো সময়ত লিখিছে সকলো সময়তে মই জিহুৱাৰ ধন্যবাদ কৰিম। প্ৰিয়সকল, আমাৰ জীৱনত যেতিয়া আমি তেনেকুৱা সমস্যা ভোগ কৰোঁ, আমাৰ প্ৰিয়জনক হেৰুৱাই দিওঁ, আমাৰ সকলো ফালে লছ হৈ আছে, সব ফালে চাৰিওফালে অন্ধকাৰ হৈ আছে, সেই সময়ত আমাৰ ৰেছপন্স কেনেকুৱা হয়? প্ৰিয়সকল, বহুত সময়ত আমি বুজি নাপাওঁ কেলে আমাৰ লগত এইবোৰ হৈ আছে, কি কাৰণে হৈ আছে। আমি যিচয়া তাৰ 55 অধ্যায় 8 পদত এনেদৰে পঢ়োঁ। ইয়াত কৈছে কাৰণ জিহুৱাই কৈছে মোৰ কল্পনা আৰু তোমালোকৰ কল্পনা একে নহয় আৰু তোমালোকৰ পথো মোৰ পথ একে নহয়। কিয়নো পৃথিৱীতকৈ আকাশমণ্ডল যিমান ওখ, তোমালোকৰ সকলো পথতকৈ মোৰ পথ আৰু তোমালোকৰ সকলো কল্পনাতকৈ মোৰ কল্পনা সিমানেই ওখ। ঈশ্বৰে আমাক কৈছে তেওঁৰ কল্পনা, আমি যি চিন্তাধাৰা কৰোঁ, আমাৰ যি চিন্তাধাৰা সেইটো বহুত সৰু। গড ঈশ্বৰক আমি যদি তুলনা কৰোঁ তেওঁৰ বহুত সাগৰৰ সমান বিশাল আৰু আমি এটা বালিৰ সমান আমাৰ চিন্তাধাৰা। তেওঁ আমাৰ সকলো তেওঁৰ সভাৰেন প্লানত সকলো ভালৰ কাৰণে কৰে, কিন্তু আমি হয়তো বহুত সময়ত বুজিব নোৱাৰোঁ কেলে হৈছে, কি কাৰণে হৈছে। সেইকাৰণে আমি ৰোমিয়া তাৰ 8 অধ্যায় 28 পদত পঢ়িবলৈ পাওঁ যিসকল তেওঁৰ অভিপ্ৰায়ৰ সৈতে তেওঁ মাতিলে সকলো তেওঁ ভালৰ কাৰণেই কৰে। আমি কৰিন্থিয়াৰ পুস্তকতো পৌলে মেনশ্যন কৰিছে যে সেই সকলো ঈশ্বৰৰ আমাৰ ভালৰ কাৰণে ঈশ্বৰে ব্যৱহাৰ কৰে। হয়তো আজি আমি দুখ ভোগৰ পৰা যাব পাৰোঁ, আমাৰ প্ৰিয়জনক হয়তো আমি হেৰাইছোঁ, আমাৰ চাৰিওফালে অন্ধকাৰ হৈ আছে, কিন্তু প্ৰিয়সকল মনত ৰাখিব এয়া শেষ নহয়। আমাৰ এই সকলোৰ দ্বাৰা ঈশ্বৰে আমাৰ ভালৰ কাৰণে হয়তো ব্যৱহাৰ কৰে, আমি বুজি নাপাব পাৰোঁ। আমি সেই সং ৰাইটাৰ জনে হেৰেচিয় শেফাৰ্ডৰ নিচিনাকৈ আমাক সদায় ঈশ্বৰত ভৰসা কৰিব লাগিব আৰু আমাক ক'ব লাগিব ইট ইজ ৱেল উইথ মাই সোল। আমি হিতুবদে তাৰ 3 অধ্যায় 5 পদত পঢ়িবলৈ পাওঁ তুমি সম্পূৰ্ণ মনেৰে, অলপ নহয়, আধা নহয়, কিন্তু সম্পূৰ্ণ মনেৰে জিহুৱাক ভৰসা কৰা কৈছে। আমি যদি ঈশ্বৰক ভৰসা কৰোঁ আমি নিশ্চয় ইট ইজ ৱেল উইথ মাই সোল বুলি ক'ব পাৰোঁ। আমি হয়তো যিকোনো সমস্যাত ভুগিব পাৰোঁ, আমাৰ হয়তো খাবলৈ নাথাকিব পাৰে, হয়তো আমি প্ৰিয়জনক হেৰাই দিছোঁ, আমি বেমাৰত ভুগি আছোঁ, চাৰিওফালে আমাৰ সকলোৰ পৰা বেড নিউজ পাই আছোঁ, কিন্তু আমি যদি ঈশ্বৰত ভৰসা কৰি আছোঁ তেওঁ আমাক যোগাব আৰু আমি ক'ব পাৰিম ইট ইজ ৱেল উইথ মাই সোল। এয়া মোৰ প্ৰাণৰ অৰ্থে ভাল, এয়া মোৰ জীৱনৰ অৰ্থে ভাল, কাৰণ ঈশ্বৰক আমি ভৰসা কৰোঁ। প্ৰেইজ দ্য লৰ্ড।